নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এডুকেশ্যন ফৰ ইউ চেনেলৰ নতুন এটা ভিডিঅ'লৈ তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল কবিতাটোৰ শব্দ অৰ্থ আৰু প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টিত এই পাঠটি মই ইংৰাজী আৰু অসমীয়া অৰ্থকৈ পঢ়িছিলোঁ আৰু লগতে বুজাইও দিছিলোঁ। তোমালোকে যদি এতিয়াও ভিডিঅ'টো চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দি দিছোঁ, তাৰ পৰা গৈ পোনে পোনে তোমালোকে ভিডিঅ'টো চাই ল'বা। আৰু লগতে এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে আমাৰ আহিবলগীয়া সকলোবোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন তোমালোকে আগত পোৱা। গতিকে পলম নকৰি আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে কবিতাটোৰ শব্দ অৰ্থবিলাক চাবা। কবিতাটোৰ কাষৰ এই কবিতাটো চোৱা, যিবিলাক শব্দ আণ্ডাৰলাইন কৰি থোৱা আছে সেই শব্দবিলাকৰ অৰ্থবোৰ তোমালোকে চাই যাবা। কাষত মই এখন শব্দ অৰ্থৰ লিষ্ট বনাই দিছোঁ, তাত তোমালোকে অৰ্থবিলাক চাই যাবা। প্ৰথমতে চোৱা, অল থিংছ। থিংছ মানে কি? থিংছ মানে হৈছে বস্তু। ব্ৰাইট, ব্ৰাইট মানে উজ্জ্বল। বিউটিফুল, বিউটিফুল মানে ধুনীয়া। ক্ৰিয়েচাৰ্ছ, ক্ৰিয়েচাৰ্ছ মানে হৈছে ঘূৰি ফুৰিব পৰা প্ৰাণী। গ্ৰেট, গ্ৰেট মানে মহান। স্মল, স্মল মানে হৈছে সৰু। ৱাইজ, ৱাইজ মানে জ্ঞানী। ৱণ্ডাৰফুল, ৱণ্ডাৰফুল মানে হৈছে আচৰিত। গড, গড মানে ভগৱান। ফ্লাৱাৰ, ফ্লাৱাৰ মানে হৈছে ফুল। গ্ল'য়িং কালাৰ্ছ, গ্ল'য়িং কালাৰ্ছ মানে বিভিন্ন ৰং। টাইনি, টাইনি মানে ক্ষুদ্ৰ বা বহুত সৰু। উইংছ, উইংছ মানে হৈছে পাখি। উইংছ বুলি দিছে, এছটো যেতিয়া দিছে এইটো এটা বহু বচন, গতিকে পাখিবোৰ। এতিয়া তোমালোকে ভিডিঅ'টোৰ পৰা শব্দ অৰ্থবিলাক বহীত টুকি ল'বা, তাৰপিছত শব্দ অৰ্থ কৈ কবিতাটো বাৰে বাৰে ঘৰত ডাঙৰ ডাঙৰকৈ পঢ়িবা, তেতিয়া তোমালোকৰ কবিতাটো বুজি পোৱাত কোনো অসুবিধা নাথাকিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি পাঠটোৰ প্ৰশ্ন উত্তৰবিলাক চাই যাওঁ। প্ৰথমতে তোমালোকে পাঠটিৰ 2 নম্বৰ প্ৰশ্নটো চোৱা। ফিল ইন দ্য ব্লেংকছ উইথ দ্য কাৰেক্ট ৱৰ্ড ফ্ৰম দ্য পয়েম। কবিতাটোৰ পৰা শুদ্ধ উত্তৰটো বাছি পেলাই তোমালোকে এই খালী ঘৰটোত বহুৱাব লাগে। প্ৰথমতে চোৱা, এই প্ৰশ্নটো চোৱা। অল থিংছ খালী ঠাই দিছে এণ্ড বিউটিফুল। এতিয়া খালী ঠাইত কি হ'ব? তোমালোকে কবিতাটোত চোৱা, অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। গতিকে শুদ্ধ উত্তৰটো হ'ব ব্ৰাইট। এই খালী ঘৰটোত তোমালোকে ব্ৰাইট বহুৱাব লাগিব। বিটো চোৱা, ইজ লিটল ফ্লাৱাৰ ডেট খালী ঠাই দিছে। তোমালোকে কবিতাটোত চোৱা, ইজ লিটল ফ্লাৱাৰ ডেট অপেন্স। গতিকে খালী ঘৰত কি হ'ব? অপেন্স। চিটো চোৱা, গড মেড দেয়াৰ টাইনি খালী ঠাই দিলে। তোমালোকে কবিতাটোৰ শেষৰ শাৰীটো চোৱা, হি মেড দেয়াৰ টাইনি উইংছ। গতিকে খালী ঘৰত কি হ'ব? উইংছ হ'ব। এতিয়া তোমালোকে গম পালা খালী ঘৰকেইটাত কি হ'ব? প্ৰথমৰ প্ৰশ্নটোত হ'ব অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। 2 নম্বৰটো হ'ব ইজ লিটল ফ্লাৱাৰ ডেট অপেন্স। আৰু 3 নম্বৰটো হ'ব গড মেড দেয়াৰ টাইনি উইংছ। এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো কৰোঁ। লেটছ চি হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড দ্য পয়েম।
তোমালোকেনো কবিতাটো কিমান বুজি পালা তাকে প্ৰমাণ কৰিবলৈ কেইটামান প্ৰশ্ন সুধিছে তোমালোকে ক'ব লাগে ৰাইট দ্য নেমছ অফ টু স্মল ক্ৰিয়েচাৰ্ছ দুটা সৰু জীৱন্ত বস্তুৰ নাম ক'বলৈ কৈছে ক্ৰিয়েচাৰ মানে জীৱন্ত বস্তু মই তোমালোকক কৈছিলোঁৱে গতিকে দুটা সৰু জীৱন্ত বস্তুৰ নাম কোৱা তোমালোকে বাটাৰফ্লাই লিখিব পাৰা কেট লিখিব পাৰা ইয়াৰ উপৰিও তোমালোকে এণ্ট লিখিব পাৰা আৰু তেনেকৈ তোমালোকে যিকোনো সৰু জীৱন্ত বস্তুৰ নাম লিখিব পাৰা বিটো দিছে হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ হু ইজ হি ইন দিছ লাইন হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ তেওঁ সিহঁতৰ বিভিন্ন ৰং ৰূপবিলাক বনাইছে ইয়াত এই হি শব্দটোৱে কাৰ কথা কৈছে তেওঁ বনাইছে বুলি যে কৈছে কাৰ কথা কৈছে ইয়াৰ উত্তৰটো চোৱা ইন দিছ লাইন হি ৰেফাৰ্ছ টু দ্য গড ইয়াত যে হি বুলি কৈছে হি বুলি ভগৱানৰ কথা কৈছে তোমালোকে উত্তৰটো এনেকৈ লিখিব লাগিব ইন দিছ লাইন হি ৰেফাৰ্ছ টু দ্য গড ভগৱানৰ কথা বুজাইছে তাৰপিছত চোৱা হি মেড দেয়াৰ টাইনি উইংছ হু ইজ দেয়াৰ ইন দিছ লাইন এইটো প্ৰশ্নত সুধিছে হি মেড দেয়াৰ টাইনি উইংছ তেওঁ সিহঁতৰ পাখিবিলাক বনাইছে ইয়াত সিহঁতৰ বুলি যে কৈছে কাৰ কথা কৈছে দেয়াৰ বুলি যে কৈছে কাৰ কথা কৈছে সিহঁতৰ পাখি বুলি কৈছে পাখি কাৰ থাকে চৰাই গতিকে উত্তৰটো তোমালোকে এনেদৰে লিখিব লাগিব ইন দিছ লাইন দেয়াৰ ৰেফাৰ্ছ টু দ্য বাৰ্ডছ দেয়াৰে চৰাইবিলাকৰ কথা বুজাইছে তাৰ পিছৰ প্ৰশ্নটো চোৱা হোৱাট আৰ দ্য থিংছ ডেট গড হেজ মেড ভগৱানে বনোৱা বস্তুবিলাক কি কি কবিতাটোত যে দিছে ভগৱানে বনোৱা বস্তুবিলাক সেইবিলাক কি কি ইয়াৰ উত্তৰটো চাই যোৱা গড হেজ মেড লিটল ফ্লাৱাৰ লিটল বাৰ্ড দেয়াৰ গ্ল'য়িং কালাৰ্ছ এণ্ড দেয়াৰ টাইনি উইংছ তোমালোকে কবিতাটোত চাবা তাত কি কি বস্তু ভগৱানে বনাইছে ধুনীয়াকৈ দিয়া আছে ভগৱানে ফুলবিলাক বনাইছে সৰু সৰু ফুলবিলাক সৰু সৰু চৰাইবিলাক সিহঁতৰ বিভিন্ন ৰং ৰূপবিলাক চৰাইৰ পাখিবিলাক সেইবিলাক গতিকে উত্তৰটো এনেদৰে লিখিব লাগিব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা হোৱাই ডাজ দ্য পইট প্ৰেইজ গড ইন দিছ পইম এই কবিতাটোত ভগৱানক কবিয়ে প্ৰশংসা কৰিছে কিয় কৰিছে বাৰু এই কবিতাটোত ভগৱানক কবিয়ে কিয় প্ৰশংসা কৰিছে তোমালোকে লিখিব লাগিব ইন দিছ পইম দ্য পইট প্ৰেইজেছ গড এই কবিতাটোত ভগৱানক কবিজনে প্ৰশংসা কৰিছে বিকজ কাৰণ হি হেজ মেড অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল হি বুলি ভগৱানৰ কথা কোৱা হৈছে কাৰণ তেওঁ বনোৱা প্ৰতিটো বস্তুৱে উজ্জ্বল আৰু ধুনীয়া ভগৱানে বনোৱা বস্তুবিলাক যে উজ্জ্বল আৰু ধুনীয়া সেইকাৰণে কবিয়ে ভগৱানক প্ৰশংসা কৰিছে ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো চাই যোৱা চাৰ্কুল দ্য ৰাইমিং ৱৰ্ডছ ইন ইচ গ্ৰুপ ইয়াত শব্দৰ কিছুমান গ্ৰুপ বনাই দিছে এ বি চি ডি এনেদৰে কিছুমান গ্ৰুপ বনাই দিছে প্ৰথম ইয়াৰ পৰা তোমালোকে ৰাইমিং ৱৰ্ডবিলাক বাচিব লাগে ৰাইমিং ৱৰ্ড মানে কি গম পাইছানে মানে ক'বলৈ একে লাগে স্মল অল ৱণ্ডাৰফুল বিউটিফুল শুনিবলৈ একে লাগিছেনে নাই গতিকে ইয়াৰ পৰা তোমালোকে ৰাইমিং ৱৰ্ড বাচিবলৈ দিছে এইটো চাই যোৱা স্মল বিউটিফুল অল স্মলটোৰ লগত বিউটিফুলটো একেই নালাগে ক'বলৈ কিন্তু স্মল অল দুইটা একেই লাগে ক'বলৈ এনেধৰণৰ শব্দবোৰ বাচিবলৈ দিছে গতিকে 1 নম্বৰটো হ'ব স্মল অল স্মল আৰু অল তাৰপিছত দ্বিতীয়টো চোৱা ৱণ্ডাৰফুল বিউটিফুল দুইটা ক'বলৈ একেই লাগিছে ৱণ্ডাৰফুল বিউটিফুল
চিটো চোৱা might bright দুইটা ক'বলৈ একেই লাগিছে might bright might কালাৰটো অমিল শব্দ গতিকে might bright হ'ব ৰাইমিং শব্দটো হ'ব bright শেষৰটো চোৱা wings sings একে শব্দ গতিকে ইয়াৰ ৰাইমিং ৱৰ্ডটো হ'ব wings sings গতিকে উত্তৰবিলাক চাই যোৱা small all wonderful beautiful might bright wings sings এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা complete the word with things you find in a garden মাজত গাৰ্ডেন শব্দটো লিখিছে গাৰ্ডেনত থকা কিছুমান বস্তু ইফালে হিফালে লিখি দিছে তোমালোকে খালি ঠাইবিলাক পূৰ কৰি দিব লাগে ইয়াত প্ৰথমটো চোৱা F দিছে খালি ঠাই 4টা দিছে আৰু শেষত R দিছে গতিকে খালি ঠাইবিলাকত কি হ'ব চাই যোৱা প্ৰথমটোত হ'ব ফ্লাৱাৰ দ্বিতীয়টোত হ'ব গ্ৰেছহপাৰ তৃতীয়টোত হ'ব বাটাৰফ্লাই 4 নম্বৰটো হৈছে ট্ৰিজ তাৰ পিছৰটো হানি বি তাৰ পিছৰটো গাৰ্ডেনাৰ তোমালোকে এইকেইটা শব্দ সম্পূৰ্ণ কৰি পেলাবা তাৰ পিছৰ প্ৰশ্নটো চোৱা এইটো ৰাইম ৱৰ্ডে লিখিবলৈ কৈছে আমি যে কৰিছিলোঁ 4 নম্বৰ প্ৰশ্নটো হেতুৰ সৈতে একেই হ'ব ইয়াত ৰাইমিং ৱৰ্ড বাছি লিখিবলৈ কৈছে সুইট ফিট আৰু তেনেকুৱা এটা শব্দ কোৱাচোন ক'বলৈ যিবিলাক একেই লাগে সুইট ফিট মিট ইয়াত মিট লিখিব পাৰা থিং সিং কিং লিখিব পাৰা মুড ফুড উড কুড গুড তাৰপিছৰটো অল্ড কোল্ড বোল্ড হোল্ড তেনেদৰে তোমালোকে শব্দ লিখিব পাৰা আৰু বহুতো ৰাইমিং ৱৰ্ড আছে তোমালোকে বাছি লিখিব পাৰা ঘৰত চেষ্টা কৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পাঠটো তোমালোকে লিখিবলগীয়া প্ৰশ্ন ইমানেই আছিলে আৰু যদি কিবা তোমালোকে পাঠটোত নুবুজা আছে তেন্তে মোক নিশ্চয়কৈ কমেণ্ট কৰি সুধিবা আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিবা আৰু লগৰবোৰলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা